হেল্ল' নমস্কাৰ মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি চেৱৈ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম। চেৱৈ আমি সাধাৰণতে মিঠা বনাই খাওঁ, গাখীৰৰ লগত বাদাম দি খাওঁ, কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শেষলৈ চাব আৰু লাইক কৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেৱৈ বনাবৰ কাৰণে প্ৰথম কেৰাহী এখনত মিডিয়াম ফ্লেমত ৰাখি 2 চামুচ ৰিফাইন অইল দিছোঁ। আপোনালোকে ইয়াতকৈ বেছি দিবও পাৰে তেল, মই অলপ কমাই দিছোঁ। তেলখিনি অকণমান গৰম হ'লেই গেছটো একেবাৰে ল' ফ্লেমত দি এতিয়া মই আধা চামুচ সৰিয়হ দি দিছোঁ আৰু সৰিয়হখিনি অলপ ফুটিব দিছোঁ। মনত ৰাখিব গেছটো বেছি হাই কৰি নিদিব। গেছটো যদি হাই কৰি দিয়ে তেতিয়াহ'লে গাত ছিটিকি পৰিব পাৰে, সেইকাৰণে একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। এতিয়া মোৰ সৰিয়হখিনি ফুটা হৈ গ'ল। এতিয়া মই সৰু সৰুকৈ কাটি থোৱা 2টা কেঁচা জলকীয়া দি দিছোঁ আৰু লগতে আধা চামুচ আদাৰ পিচা দি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ যাতে আদাৰ গোন্ধটো নাইকিয়া হয়। এইখিনি অকণমান লৰাই এতিয়া মই নৰসিংহ পাত প্ৰায় 8টামান দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া এইখিনি অকণমান সিজিলে এতিয়া মই এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা গোটেইটো দি দিছোঁ আৰু এইখিনি এতিয়া মই অকণমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম। পিঁয়াজখিনি অকণমান ৰং এটা আহিছে। এতিয়া মই এইখিনি ভালকৈ লৰাই লৈ ইয়াত মই কাটি ৰখা গাজৰখিনি ইয়াত দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে যিকোনো ভেজিটেবল দিব পাৰে। ইয়াত কবি দিব পাৰে, মটৰ দিব পাৰে, যিকোনো দিব পাৰে। মই ইয়াত কেপচিকাম আৰু গাজৰ দি 1 মিনিট সময় এনেকৈ লৰাই লৈছোঁ আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখখিনি পিছতো দিব পাৰে, মই আচলতে সিজিবৰ কাৰণেহে নিমখখিনি এতিয়াই দি দিছোঁ আৰু অকণমান লৰাই লৈ ইয়াত মই দিম এচিকুট হালধি নিদিলেও হয়, মই কালাৰটোৰ কাৰণে দিছোঁ। এইখিনি দি অকণমান আকৌ লৰাই লৈছোঁ। চব্জিখিনি ভালকৈ লৰাই লোৱাৰ পাছত এতিয়া মই ইয়াত 3 কাপ পানী দিম। আপোনালোকে কিমান চেৱৈ দিয়ে তাৰ ওপৰত ডিপেণ্ড কৰিব। মই আচলতে 2 কাপ চেৱৈ বনাম কাৰণে ইয়াত মই 3 কাপ পানী দিছোঁ। যদি 1 কাপ বনাই তেতিয়াহ'লে 1 কাপ আৰু আধা দিব। এতিয়া মই এইখিনি অকণমান উতল আহিবলৈ ঢাকোন মাৰি দিছোঁ। এয়া দেখিছেনে, অকণমান উতল আহিলে আচলতে মই গেছটো অকণমান মিডিয়াম ফ্লেমত ৰখাৰ কাৰণে সোনকালে আহিলে। এইখিনি চেৱৈ লৈছোঁ। চেৱৈখিনি আচলতে মই ভজা চেৱৈ লৈছোঁ, কিনিব পাই। যদি আপোনালোকে ভজাটো নলয় তেতিয়াহ'লে অকণমান কেৰাহীত লৰাই ল'ব আগতে, আৰু যেতিয়া ধুনীয়া গোন্ধ এটা আহিব চেৱৈ তেতিয়া নমাই দি এনেকৈ ৰাখি দিব ঠাণ্ডা হ'বলৈ আৰু তেতিয়া পানীখিনি উতল আহিলে ইয়াত দি দিব। আৰু এতিয়া মই গেছটো একেবাৰে ল' ফ্লেমত ৰাখি মই 5 মিনিটৰ কাৰণে চেৱৈখিনি সিজিবলৈ দিম। আৰু যদি নিমখটো আগতে নিদিয়ে তেতিয়াহ'লে জোখমতে এতিয়া পানী দিয়াৰ পাছত দি দিব পাৰে। পাঁচ মিনিটৰ পাছত চাওক, এয়া মোৰ পানী অকণমানো নাইকিয়া হৈ গ'ল আৰু ধুনীয়াকৈ চেৱৈখিনি সিজিলে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এতিয়া মই চেৱৈখিনি এটা এটা হ'বৰ কাৰণে ঢাকোন এখন দি মই 5 মিনিটৰ কাৰণে ৰাখি দিছোঁ। এয়া চাওক, 5 মিনিটৰ পাছত মোৰ চেৱৈ ৰেডি হৈ গ'ল। যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।